আজি মই বনাইছোঁ গাহৰি মাংস আৰু গাহৰি মাংস মই আজি এটা বেলেগ ৰেচিপি বনাইছোঁ। এয়া মই গাহৰি মাংসটো ভাজি লৈছোঁ আৰু ইয়াৰ লগত মই গাহৰি মাংসৰ লগত এটা নতুন বস্তু দিম, সেইটো হৈছে পালেং, মানে পালক গাহৰি। পালক গাহৰি আজি আপোনালোকক খুৱাম, সেইকাৰণে তাৰ কাৰণে মই আপোনালোকক দি থৈছোঁ। এয়া পালক মই ধুনীয়াকৈ বটি থৈছোঁ। গাহৰিখিনি এতিয়া এইটো মই অকণমান লৰাই দিব লগা হৈছে। গাহৰিখিনি লাগি গৈছে, আপোনালোকে দেখা পাইছে লাগি গৈছে। তথাপিও মই অলপ লৰাই দিব লগা হৈছে। অলপমান পানী যাতে দিছোঁ গাহৰিখিনি লাগি যাব পাৰে আৰু ধুনীয়াকৈ দিছোঁ। দেখা পাইছে গাহৰিখিনি দিয়াৰ পিছত মই এই পালেং পেষ্টটো ইয়াত ঢালি দিছোঁ। আপোনালোকে দেখা পালে, গতিকে ইয়াৰ পিছত আপোনালোকে চাব সুন্দৰ ৰেচিপি হ'ব। সুন্দৰ ৰেচিপি পালক গাহৰি আপোনালোকে খাব, খাই বহুত ভাল পাব। মই দেখা পাইছোঁ, আপোনাক দেখুৱাইছোঁ কালাৰটো খুব ধুনীয়া হৈ গৈছে পালক গাহৰি। আৰু এইটো ৰেচিপি আপোনালোকে ঘৰত বনাব, আপোনালোকে কেতিয়াবা বনাব। গাহৰি মাংস আৰু পালক গাহৰি আপোনালোকে খাব। কিছু সময় এনেকৈ থকাৰ পিছত যেতিয়া এটা সুন্দৰ কালাৰ ল'ব, তেতিয়া আপোনালোকে ইয়াক নমাই দি আপোনালোকে পৰিৱেশন কৰিব। ধন্যবাদ। মোৰ চেনেলটো চাই থকা